যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেনেহ'লে আপোনাৰ ফ'কাছ কামত লগাওক, আনৰ কথাত নহয়। সদায় শিকি থাকিব লাগে। যিজন ব্যক্তি শিকি আছে তেওঁ জীয়াই আছে, যিজন ব্যক্তিয়ে শিকি থকা বন্ধ কৰি দিছে তেওঁ জিন্দা লাছ বনি গৈছে। জীৱনত কিবা এটা বনিব বিচাৰে তেনেহ'লে সঁচা কথা ক'ব, কি আপুনি বনিব বিচাৰে। জীৱনত কেতিয়াও নিজকে মিছা কথা নক'ব। যিমান কষ্ট কৰিলেও 1 মিনিটত সলনি নহয়, কিন্তু আপোনাৰ 1 মিনিটৰ ডিচিশ্যন আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। যিজন ব্যক্তি নিজৰ অভ্যাস সলনি কৰি দিলে তেওঁ কালি সলনি হৈ যাব, কিন্তু যিজন ব্যক্তিয়ে অভ্যাস সলনি কৰিব পৰা নাই তেওঁৰ লগত কালিও এয়াই হ'ব যি আজিলৈকে চলি আছে। আপোনাৰ ভয় কম কৰাৰ এটাই উপায় আছে, সেয়া হৈছে একশ্যন। বহি বহি চিন্তা কৰি থকাতকৈ যিটো কামৰ আপুনি ভয় লাগে সেই কামটো আজিয়ে কৰি পেলাওক, আপোনাৰ ভয় আপুনি গুচি যাব। জীৱনত কেতিয়াবা বেয়া দিন সন্মুখীন হয় তেনেহ'লে ইমানটো আত্মবিশ্বাস ৰাখিব লাগে যে দিন বেয়া হয় আপোনাৰ জীৱন কেতিয়াও বেয়া নহয়। যেতিয়াই আপোনাৰ কাম কৰাৰ চাই আনে যদি হাঁহে, আনে যদি আপোনাক পাগল বুলি কয়, নিন্দা কৰে, তেনেহ'লে বুজিবা আপুনি সঠিক ৰাস্তাতে আছে। চিন্তা নকৰাকৈ কাম কৰা আৰু কাম নকৰাকৈ চিন্তা কৰি থকাটো 100% অসফলতা দিয়ে। যদি আপুনি সেই ব্যক্তিক বিচাৰি আছে যিজন ব্যক্তি আপোনাৰ জীৱনত চেঞ্জ কৰিব বুলি ভাবে তেনেহ'লে সেয়া আইনাত আপুনি দেখক, সেয়া আপুনি নিজেই হবে। যিটো আমি আনক দিয়ে সেয়াই আমাৰ লগত ঘূৰি আহে, সেয়া ইজ্জত হওক, মান সন্মান হওক, তপ প্ৰবঞ্চনা হওক। জীৱনত সদায় মনত ৰাখিবা যে আপুনি আপোনাৰ সমস্যাতকৈ ডাঙৰ হয়। যিটো দৃষ্টিৰে আপুনি এই জগতখনক চাই ঠিক তেনেধৰণেই হয়। যদি মোৰ লগত সদায় বেয়া হয় বুলি ভাবে তেনেহ'লে আপোনাৰ বেয়াই হ'ব, সদায় মোৰ লগত ভাল হয় বুলি ভাবে তেনেহ'লে ভালেই হ'ব। আপোনাৰ লাইফত যিমানেই কঠিন হ'ব আপুনি সিমানেই ষ্ট্ৰং বনিব, আপুনি যিমান ষ্ট্ৰং বনিব সিমানে আপোনাৰ লাইফখন সহজ হ'ব। যিজনে উইনাৰ হয়, যিজনে জিকিব তেওঁ এবাৰ নহয় 1000 বাৰ পৰিব আৰু থিয় হৈ কিনি ক'ব মই খেলিম আৰু জিকিমেই। 90% মানুহে সেইকাৰণে ফেইল নহয় যে তেওঁ বহুত ডাঙৰ চিন্তা কৰে আৰু তাক এচিভ কৰিব নোৱাৰে। সেইকাৰণে ফেইল হয় কিয়নো তেওঁ বহুত সৰু চিন্তা কৰে আৰু তাক এচিভ কৰি পেলাই তাৰপিছত তাতে ৰখি যায়। যেতিয়ালৈকে তুমি ভয় কৰি থাকিব তেতিয়ালৈকে আপোনাৰ জীৱনৰ সিদ্ধান্ত আন কোনোবাই লৈ থাকিব। নিজৰ ভালৰ ওপৰত ভৰসা ৰাখক। যিজনে আপোনাক হেৰুৱাইছে তেওঁ পাছত কান্দিব লাগিব। মানুহৰ সবাতোতকৈ ডাঙৰ ৰোগটো হৈছে আনে কি কৰিব। এতিয়ালৈকে যি আপুনি কৰিব পৰা নাই সেয়া আপুনি আনৰ ভয়তে কৰিব পৰা নাই। গতিকে আনক ভয় কৰা, লাজ কৰা আজি এৰি দিব। এই জগতখন মুস্কিল নহয় আৰু সহজো নহয়। আপুনি মানে এই জগতখন সহজ বুলি তেনেহ'লে সহজে হয়, যদি কঠিন বুলি ভাবে তেনেহ'লে সঁচাকৈয়ে কঠিন হয়। আপুনি যেনেকৈ চিন্তা কৰে ঠিক তেনেধৰণেই হয়।